হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে খবৰ ভাল, মোৰো ভাল। মানে আজি আমাৰ এই ঘৰৰ পুখুৰীটো চাৰিটো মাক জীয়েক পুতেক বাপেক গোটেইকেইটা মিলি আমি পুখুৰীটো আজি পানীও শুকাইছে সিঁচোগৈ, তাকে লৈ জাকাকলে লৈ ওলালোঁ। আকৌ ইফালে আহিও আমি মাছ সিঁচাত লাগি গ'লোঁ দুইটাই, এটা ভিডিঅ' কৰাত লাগি গৈছে। এতিয়া সিঁচা হ'ল এক টুকুৰা, সিঁচি অলপ পালোঁ মাছ। তাৰপাছত আৰু ইফালে লাগি গৈছোঁ, এটা দ গাঁত আছে, সেই দ গাঁতটোত লাগি গৈছোঁ। এই বাপেক জীয়েক লাগি গৈছে, এই পুতেকো লাগি গৈছে, খান্দাত লাগি গৈছে, গাঁত খান্দাত লাগি গৈছে। শিঙি মাছ যে আছে গাঁতত সেইবিলাক ওলাব এইবাৰ। এয়া ওলাই আছে আস্তে আস্তে, এইয়া খুচৰি খুচৰি ওলাই আছে। বহুত শিঙি মাছ থাকে দেই, একেবাৰে হিয়াই থাকে। এয়া সিঁচা হৈ গ'ল। আমি এতিয়া ধুই মেলি মাছখিনি এতিয়া বাচি আছোঁ। শিঙি, গৰৈ আৰু টেঙনা আছে, ইফালে আছে মাগুৰ আছে, গৰৈ আছে, কৈ আছে। মুঠতে 4 কিলোমান হ'ব নেকি মাছ, এইটো জোখা নাই ইয়াৰ মুঠতে। আজিৰ ভিডিঅ'টো ইমানলৈকে, আৰু নেক্সট ভিডিঅ'ত লগ পাম সকলোকে। বাই বাই।